নমস্কাৰ আজিৰ এই ভিডিঅ'টো জানক কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ বাবে জানুৱাৰী মাহটো কেনেকুৱা যাব তালব্যহ মূৰ্ধন্য হ দন্ত্য হ আৰু কিছুমানৰ গ আখৰটোৰে কুম্ভ ৰাশি হয় এই ভিডিঅ'টো চাই যদি ভাল লাগে তেতিয়াহ'লে এইকেইটা আখৰেৰে নাম আৰম্ভ হোৱা ব্যক্তিসকলৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব প্ৰথমতে জানিম আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত ৰাশিতে দেখিবলৈ পাৰিছে ৰাহুৰ স্থিতি আছে ইয়াতে বহু দিনলৈকে আছে শ্বাস প্ৰশ্বাসজনিত প্ৰব্লেম আহিব পাৰে আপোনাৰ জন্মচক্ৰত যদি লগ্নতে বা ৰাশিতে যদি শনিৰ স্থিতি আছিলে তেতিয়াহ'লে আৰু বেছি প্ৰব্লেম কৰিব আপোনালোকৰ এলাৰ্জিজনিত প্ৰব্লেম আনিব ইনফ্লেমেশ্যনজনিত প্ৰব্লেম আনিব এইবিলাক ক্ষেত্ৰত সাৱধান হ'ব লাগিব আপোনালোকৰ ৰক্ত সঞ্চালনৰ ক্ষেত্ৰত অলপ বেছি ধ্যান দিব লাগিব কাৰণ আপোনালোকৰ ৰোগৰ স্থানৰ মালিক হৈছে চন্দ্ৰ গ্ৰহটো মানে দুদিনৰ কাৰণে এটা ৰাশিত থাকে তো সেইকাৰণে কম যে আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষ যত্ন ল'বলগীয়া হয় আপোনালোকৰ এইখিনি সময়ছোৱাত এলাৰ্জি শ্বাস প্ৰশ্বাসত কষ্ট পোৱা এইবিলাক ক্ষেত্ৰত বিশেষকৈ সাৱধান থাকিলে হ'ল আপোনালোকৰ বৰ্তমান সময়ছোৱাত গেষ্ট্ৰিকজনিত প্ৰব্লেম কৰিব পাৰে আপোনালোকে খাদ্য নিয়মিতভাৱে অলপ খাব উপাৰ্জন ধন সঞ্চয় চৰকাৰী চাকৰি ব্যৱসায় উপাৰ্জনৰ ঘৰৰ মালিক আৰু ছেভিংছৰ ঘৰ দুটা ঘৰৰে মালিক হ'ল বৃহস্পতি আছে বুদ্ধি স্থানত অতিশয় ভাল স্থিতি বৃহস্পতিৰ দৃষ্টি আহি আছে নৱম ঘৰত যিটো ভাগ্যস্থান হয় বৃহস্পতিৰ দৃষ্টি আহি আছে একাদশ ঘৰত য'ৰ পৰা আমি ইচ্ছাপূৰ্তি চাওঁ ইনকামত বৃদ্ধি চাওঁ আৰু ভাগ্যস্থানত বৃহস্পতিৰ দৃষ্টি থকাৰ কাৰণে বৰ্তমান সময়ছোৱাত নিজৰ ফালৰ পৰা আপোনালোকৰ যিখিনি জ্ঞান বা অৰ্হতা আছে সেইখিনি ব্যৱহাৰ কৰিব পাৰিলে আপোনালোকৰ উপাৰ্জনত বৃদ্ধি কৰিব পাৰিব ইচ্ছাপূৰ্তি কৰিব পাৰিব বৃহস্পতিৰ দৃষ্টি ৰাশিটো আহি আছে ৰাশিত বৃহস্পতিৰ দৃষ্টি আহিলে আপোনালোকৰ সন্মান প্ৰাপ্তিৰ ক্ষেত্ৰত নিজৰ বুদ্ধিবৃত্তিৰে আপোনালোকৰ চাপোজ কেতিয়াবা পুৰস্কাৰ প্ৰাপ্তি হৈছে ফাৰ্ষ্ট প্ৰাইজ পাইছে বা কিবা এটা কম্পিটিশ্যনত আপুনি আগবাঢ়ি গৈছে চ' এইবিলাক ক্ষেত্ৰত ভাল দেখা গৈছে নিজৰ বুদ্ধিৰ ব্যৱহাৰ কৰক ছেভিংছৰ ঘৰত আপোনালোকৰ শনিৰ স্থিতি আছে শনিৰ দৃষ্টি ইনকামৰ ঘৰতো আছে শনিৰ দৃষ্টি আপোনালোকৰ চতুৰ্থ ঘৰতো আছে শনিৰ দৃষ্টি আপোনালোকৰ এতিয়া বৰ্তমান সময়ছোৱাত আপোনালোকৰ এই অষ্টম ঘৰতো আছে যিসকলে গৱেষণা কৰি আছে তেওঁলোকৰ কাৰণে বৰ এটা ভাল নহ'ল বহু ক্ষেত্ৰতে এনেকুৱা হ'ব যে আপোনালোকৰ ভুল ডিচিশ্যনৰ কাৰণে টাইমৰ ৱেষ্টেজ হৈছে শনিৰ দৃষ্টি আপোনালোকৰ চতুৰ্থ ঘৰত থকাৰ কাৰণে নিজৰ প্ৰপাৰ্টি মেইনটেইন কৰোঁতে অলপ বেছি সাৱধান হ'বলগীয়া হৈছে শনিৰ দৃষ্টি আপোনালোকৰ ইয়াতে একাদশ ঘৰত থকাৰ কাৰণে বৰ্তমান সময়ছোৱাত আপোনালোকৰ ইনকামৰ ক্ষেত্ৰতো আপুনি ইনকাম বৃদ্ধি কৰিবলৈ যাওঁতে বেছি মেহনত কৰিবলগীয়া হয় শাৰীৰিক শ্ৰম বেছি কৰিবলগীয়া হয় গাৰ ঘাম মাটিত পেলাই কাম কৰিবলগীয়া হয় এইবিলাক ক্ষেত্ৰত আপোনালোকে নিজেই আপোনালোকে ৰেডি থাকিব পাৰিব লাগিব ব্যৱসায়ৰ ঘৰত দেখিবলৈ পাৰিছে কেতুৰ স্থিতি কেতু এটা হৈছে বিৰক্তিকাৰক বা বিচ্ছেদাত্মক গ্ৰহ হয় চ' বৰ্তমান সময়ছোৱাত কেতুৰ ফালৰ পৰা ছাপোৰ্ট লাভ কৰিব লাগিলে আপোনালোকে এইখিনি সময়ছোৱাত গণেশৰ ভক্তি কৰক ওম গং গণপতে নমঃ এইটো বীজ মন্ত্ৰ ডেইলি 108 বাৰ জপ কৰিব পাৰ্টনাৰশ্বিপত যদি ব্যৱসায় কৰি আছে তেতিয়াহ'লে কিছুমান হতাশা বা ডিপ্ৰেশ্যনজনিত প্ৰব্লেম আহিব পাৰে তাৰ প্ৰতি অলপ ধ্যান ৰাখিব এতিয়া দেখুৱাই দিছোঁ আপোনালোকৰ ভাগ্য পিতা ধৰ্ম বা গুৰুজনৰ ক্ষেত্ৰত কেনেকুৱা হ'ব ভাগ্যস্থানত আপোনালোকৰ বৃহস্পতিৰ দৃষ্টি আছে ভাগ্যস্থানৰ মালিক শুক্ৰ গ্ৰহটো ইয়াতে 13 তাৰিখলৈকে ইচ্ছাপূৰ্তিৰ ঘৰত আছে 13 তাৰিখৰ পিছত দ্বাদশ ঘৰত যাব 13 তাৰিখৰ পিছৰ সময়ছোৱাত যদি আপোনালোকে ঘৰৰ পৰা দূৰত থাকি কিবা কাম কৰি আছে তেতিয়াহ'লে ভাগ্যৰ ছাপোৰ্টত বৃদ্ধি হ'ব যদি ঘৰত থাকি কাম কৰি আছে 13 তাৰিখলৈকে আপোনালোকৰ ভাল দেখা গৈছে ভাগ্যস্থানত বৃহস্পতিৰ দৃষ্টি থাকিলে কিবা নহয় কিবা প্ৰকাৰে আপোনাৰ নিজৰ যিবিলাক অপৰচুনিটি হয় আপোনাৰ ফালে আহিবলগীয়া সুযোগ সুবিধা সেইবিলাকতো পাবই পাব পিতা বা গুৰুজনৰ ফালৰ পৰা ছাপোৰ্ট লাভ কৰিব পাৰিব এইটো ঘৰত ৰাহুৰ দৃষ্টিও আছে ৰাহুৰ দৃষ্টি থাকিলে নিজৰ গুৰু বা পিতাৰ সৈতে এইখিনি সময়ছোৱাত অলপ মনোমালিন্য হ'ব পাৰে মনৰ অমিল হ'ব পাৰে তাৰ প্ৰতি অলপ ধ্যান ৰাখিব পাৰিব লাগিব প্ৰেম প্ৰসংগ বা বৈবাহিক জীৱনৰ ক্ষেত্ৰত চালে আপোনালোকৰ লাভ ৰিলেশ্যনশ্বিপৰ ঘৰত বৃহস্পতিৰ স্থিতি অতিশয় ভাল যিসকল অবিবাহিত আছে অনলি লাভ ৰিলেশ্যনশ্বিপত আছে তেওঁলোকৰ কাৰণে কৈছোঁ এইটো এটা অতিশয় ভাল স্থিতি ৰাহুৰ দৃষ্টি আপোনালোকৰ আহি আছে বৃহস্পতিৰ ওপৰত ৰাহুৰ দৃষ্টি থকাৰ কাৰণে বৰ্তমান সময়ছোৱা আপোনালোকৰ কাৰণে ভাল দেখা গৈছে নিজৰ যিসকল অবিবাহিত আছে তেওঁলোকৰ প্ৰেমৰ ক্ষেত্ৰতো ভাল ইচ্ছাপূৰ্তিৰ ক্ষেত্ৰত আপোনালোকৰ মালিক হয় বৃহস্পতি চ' যিহেতু বুদ্ধি স্থানত আহিছে বা প্ৰেমৰ স্থানত আহিছে আপোনালোকে এইখিনি সময়ছোৱাত নিজৰ যদি সন্তান আছে সন্তানৰ ফালৰ পৰা সহায় লাভ কৰিব পাৰিব বিবাহিতসকলৰ কথাই কৈ আছোঁ সন্তানৰ ফালৰ পৰা ভাল দেখা গৈছে আপোনালোকৰ যিসকল অবিবাহিত আছে তেওঁলোকৰ বিবাহৰ ক্ষেত্ৰত অলপ নিজৰে বিৰক্তি ভাৱটো বেছি দেখা দিব আপোনালোকৰ নিজৰ বিৰক্তিখিনি পাৰ কৰিব পাৰিব লাগিব তেতিয়া বিবাহৰ ক্ষেত্ৰত সিমান আৰু প্ৰব্লেম নাই বৰ্তমান সময়ছোৱাত লাভ মেৰেজৰ কাৰণেও ভাল দেখা গৈছে সাধাৰণ শিক্ষা আৰু উচ্চ শিক্ষাৰ ক্ষেত্ৰত চালে
সাধাৰণ শিক্ষাৰ ঘৰৰ মালিক হৈছে শুক্ৰ গ্ৰহটো আৰম্ভণিতে ইচ্ছাপূৰ্তিৰ একাদশ ঘৰত আছে, ভাল স্থিতি। 13 তাৰিখৰ পিছত দ্বাদশ ঘৰত যাব, সেইটো বেয়া স্থিতি নহয়। যদিহে আপোনালোকে ছাপ'জ হোষ্টেলত থাকি পঢ়ি আছে বা ঘৰৰ পৰা দূৰত থাকি আপোনালোকে পঢ়ি আছে, তেতিয়াহ'লে ভাল। উচ্চ শিক্ষাৰ ক্ষেত্ৰত ফাইনেন্স বিভাগত আপোনালোকৰ একাউণ্টেঞ্চি বা আপোনালোকৰ মেনেজেৰিয়েল ছাপ'জ MBA পঢ়ি আছে বা ছাপ'জ যেনেকুৱা মাষ্টাৰ অফ বিজনেছ এডমিনিষ্ট্ৰেশ্যন, বিজনেছ য'ত মানে শিকোৱা হয় বিজনেছৰ বিষয়ে, তেনেকুৱা ক্ষেত্ৰত আপুনি যদি পঢ়ি আছে তেতিয়াহ'লে আপোনালোকৰ কাৰণে ভাল। ফাইনেন্সিয়েল ক্ষেত্ৰত যদি পঢ়ি আছে সেইটো আপোনালোকৰ কাৰণে ভাল হ'ব। মুঠতে চাবলৈ গ'লে এইখিনি সময়ছোৱাত গুৰুৰ আশীৰ্বাদত আপোনালোকৰ নিশ্চয় বেনিফিটেড হ'ব পাৰিব শিক্ষা দীক্ষাৰ ক্ষেত্ৰত। ফাইনেন্সিয়েল ছেক্টৰ আকৌ কৈছোঁ এগ্ৰিকালচাৰৰ ক্ষেত্ৰতো ভাল। আপোনালোকৰ যিবিলাক কৈছোঁ নহয় মেনেজেৰিয়েল বা মেনেজাৰ হ'বৰ কাৰণে যিবিলাক পঢ়িব লাগে, তেনেকুৱা ক্ষেত্ৰত আপোনালোকৰ ভাল দেখা গৈছে। আজিৰ এই ভিডিঅ'টোত আমি জানিলোঁ কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ বাবে জানুৱাৰী মাহটো কেনেকুৱা যাব। ভিডিঅ'টো চাই কেনেকুৱা লাগিল কমেণ্টত নিশ্চয় জনাব। আপুনিও যদি আপোনাৰ বিষয়ে জানিব বিচাৰে তেতিয়াহ'লে হোৱাটছএপত কণ্টেক্ট কৰিব পাৰে। ধন্যবাদ। এইটো ভিডিঅ'ত আগবঢ়োৱা জ্ঞানখিনিৰ পৰা যদি আনৰো উপকাৰ হ'ব ভাবে, তেনেহ'লে বন্ধুবৰ্গ, আত্মীয় স্বজন আৰু চিনাকি মানুহৰ সৈতে শ্বেয়াৰো কৰিব। আপোনালোকে নেক্সট ভিডিঅ' কিহৰ ওপৰত চাব বিচাৰে কমেণ্টত জনাব। ধন্যবাদ।